মাছৰ আঞ্জা বনাম। প্ৰথমতে কেৰাহীটো বহাই দিছোঁ, তাৰপিছত মই পানী দিছোঁ। দি দিছোঁ। পানীলাও দি দিছোঁ। পানীলাও পানী উহাই ল'ম। উহাই লোৱাৰ পাছত আঞ্জা বনাম মাছৰ লগত। ঢাকনখন দুটা লৈছোঁ মই, পিঁয়াজ দুটা লৈছোঁ, জিৰা অলপ লৈছোঁ থেতেলিয়াই, আৰু জলকীয়া 4টা ফালি লৈছোঁ, আৰু আদা নহৰু পেষ্ট বনাই লৈছোঁ। আলু আৰু পানীলাও বইল কৰি পেলাই মই থেতেলিয়াই গুড়া কৰি লৈছোঁ, গিলাচে মাৰি পেলাই গুড়া কৰি লৈছোঁ। তেল দিছোঁ অলপ, তেল দিছোঁ, কমাই ল'ব লাগিব। তাৰপিছত মই পিঁয়াজখিনি দিছোঁ। ভাজি ল'ম। ৰঙচুৱালৈকে পিঁয়াজখিনি ভাজি ল'ব লাগিব। পিঁয়াজ ৰঙচুৱা হৈছে, এতিয়া মই আদা নহৰু পেষ্ট দিম। তাৰপিছত লৰাই দিব লাগিব। জলকীয়া দুটা দিছোঁ। ভাজি থাকিব লাগিব। কেঁচা জলটো মৰিব লাগিব। কেঁচা গন্ধটো মৰি গৈছে। এতিয়া মই বিলাহীখিনি দিম পেলাই। বিলাহীখিনি অলপ ভাজি ল'ব লাগিব। তেতিয়াতে মই ঢাকন মাৰি দিম। তেতিয়া মই ইয়াত পেলাই দিম বইল কৰি লোৱা আলু আৰু পানীলাওখিনি। জোখমতে ঢাকন মাৰি দিছোঁ। মানৰ পাছত চাব, এয়া তেলবিলাক জিলিঙি উঠিছে। আকৌ এবাৰ ঢাকন মাৰি দিবলৈ পানী দি দিওঁ। পানীলাও বইল কৰা পানী আছিলে, সেইখিনিকে মই দি দিছোঁ। পানী দি দিব। গ্ৰেভি খালে গ্ৰেভি খাব, আৰু পনীয়াকৈ খালে আপোনালোকে পনীয়াকৈ খাব পাৰিব। এইখিনি উতলিছে। এতিয়া মাছ দিবলৈ হৈ গৈছে। মাছ দি দিওঁ। এই ভাজা মাছ আছে 5 পিচ, তাক মই দি দিম। এতিয়া মাছ দি পেলাই অলপ উতলাম। উতলাৰ পাছত হৈ যাব আৰু মাছ দিয়াৰ পাছত এয়া আঞ্জাখিনি লৰাই দিছোঁ।
কৰিলে আঞ্জাখিনি হৈ যাব। আঞ্জা হৈ গ'ল। এতিয়া জুইডাল নমাই দিম। তাৰপিছত মই ধনিয়া পাত দিম। জুইডাল নমাই গৈছে। ধনিয়া পাত কাটি থোৱা আছে, ধনিয়া পাতখিনি দিছোঁ। এতিয়া মই ঢাকন মাৰি দি দিম। আঞ্জা হৈ গ'ল। ৰেচিপিটো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আপোনালোকে।